Hello everyone, welcome back to my another vlog. মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? মই ভালে আছোঁ ভগৱানৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত। আজি আমাৰ ঘৰলৈ নতুন সদস্য এজন আমি আনিবলৈ যাওঁ। গতিকে যাওঁ যেতিয়া বোলে আপোনালোককো দেখাই দিওঁ কোন আহিব আৰু ক'ৰ পৰানো আনিম। গতিকে কৈ থাকিলে কথাখিনি গমেই পাই যাব নহয়নে? গতিকে ব'লকচোন আজি ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰি দিওঁ। এইফালে এতিয়া মায়ে আৰু আমাৰ আৰু এই পেহী বাইদেৱে মানে দুটা হৈছে আৰু এই এতিয়া বিহু পিছতেচোন হ'বই ন, আকৌ খেতি চিজন আহিলে ন, তাকে কঠীয়াৰ কাৰণে কঠীয়া ধান কাৰণে মানে ধানবোৰ বাচি আছে এনেকৈ ধুনীয়া ধুনীয়াকৈ আৰু এয়া এইফালে আমাৰ টুকুৱে আৰু ষ্টাইল মাৰি মাৰি এইজনী মেখেলা চাদৰ যে পিন্ধি আছে, পিন্ধিয়ে ষ্টাইল মাৰি বহি আছে ভৰিপাত ভৰি তুলি, দেখিছেনে? এইফালে আহি পাই গ'লোঁ জেঠাই ভিতৰত আছে আৰু মই যে তাৰ কাৰণে ন নিবলৈ এনেকৈ বাস্কেট এটা লৈ আনিলোঁ। এইফালে বহি আছে ধুনীয়াকৈ, পোৱালিকেইটা মানে একদম ভিতৰত আছে আচলতে। চাব দে সিহঁতক উলিয়াই আনিম এতিয়া। আহা 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 আহ 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 এই ব্ৰাউন কালাৰটো কেইটা মন আছে বহুত নিচিনাকৈ চকুটো দেখা নকা চা। ইয়াৰ গাটো ভাল নহয়, কোনটো গাটো ভাল নহয়? সেইটো নি এইটো সেইটো বগী বাইদেউ আইঅ আপুনি খোলা ছেলেকি দিছে ছেলেকি দিছে ছেলেকি দিছে। ব্ৰাউনিটো কিয় ভয় কৰে নি? বাঢ়িছে পিছলৈ কেনেকৈ পিছ হৈ আছে। ব্লেক কালাৰ পোৱালিটো ইমানেই মানে সি উৎপাত কৰি আছে, অকণমান লওঁতেহে তাৰ মানে শান্তি। ই মানে বহুত এক্টিভ বাকীবোৰতকৈ, মানে অকণমান চায়ানা আছে, মানে টেঙৰ অকণমানি। নমাই নাই বুলি কৈছে বাৰু হয় নাই? কালিতকৈ আজি অকণ দিছে আৰু হয় নাই? খালি বেছি কমকৈ দিছিলে পৰিলে তোমাৰ 2 নম্বৰ কামটো হৈ যাব দেই। নিছোঁহে আকৌ সেইটো কাম নকৰিবা দেই বেটা। ব'লা চলো, তোমাক এতিয়া সোমাই দিওঁ, সোমাই যোৱা, সোমাই যোৱা, কুক 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 কুক। আমি যে আহি ঘৰ পাই গ'লোহি, মানে ৰাস্তাত ভিডিঅ' কৰিবলৈ নহ'লে ই আমনি কৰা বুলি ভয় লাগিলে। ঠাণ্ডাও নহয় জানো, ঠাণ্ডা সোমাব বুলি খালি অকণ আমনি কৰা, ইমান ধুনীয়াকৈ চাগৈ এইটো। আইঅ চিনুকুটি ব'লা, তোমাক ঘৰ মানুহ চিনাকি কৰি দিওঁ। আইঅ ক'ত আহিলা তুমি? শিৱসাগৰৰ পৰা লাকৰ পৰা গ'ল আহিবতো। আমাৰ পোৱালিক দিছোঁ ভাত আৰু পেডিগি, মানে একেলগে সানি পেলাই দিছোঁ। মানে ঘৰত তাক যেনেকৈ দিছিলে আমিও সেনেকৈয়ে দিবলৈ ট্ৰাই কৰিছোঁ, যাতে মানে অহাৰ পিছত তাৰ অকণো মানে প্ৰব্লেম নহয় একো। ই মানে মই ভাতকেইটা খাবলৈও শান্তি দিয়া নাই, গম পায়নে? নিজে খাই বৈ মই বোলো মোৰ হাতে বহি লওঁ খাবলৈ, একদম মেখেলাখনত আহি পিনি ধুনীয়াকৈ মানে শুই লৈছেহি আৰু। সেয়ে আছিল আজি আমাৰ ভিডিঅ'। আমাৰ ঘৰলৈ নিউ মেম্বাৰ আনিলোঁ, চেম নামটো। মই কৈছোঁ নাই লিঅ' দিম, লিঅ'টো ভাল লাগিছে। আৰু কৈছে কি লিঅ'টো চবেই ক'ব নোৱাৰিব আমাৰ নিচিনাকৈ বোলে, সেইকাৰণে চেমে ৰাখা চবেই চেম চেম কৰি থাকিব, লিঅ' লিঅ' টানি থকাতকৈ বোলে। তাকে সেয়াই দিনটো যদি মানে ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু নতুনকৈ আৰু কিবা দেখাম বুলি আশা কৰিলোঁ। এতিয়া কুকুৰটো অহাৰ পিছতনো আমাৰ ঘৰতনো কেনেকুৱা কি হয়, কাইলৈৰ পৰা অকণমান ডেইলি ভ্লগ দিবলৈ ট্ৰাই কৰিম মই। ই মানে মানুহৰ লগত থকা যে জেঠাইহঁতৰ লগত থকা, এতিয়া মানে অকলশৰে নাথাকেই। তাক যদি ওচৰতে যদি বিছনাখন ইফালে যাচোন বুলি কেনেকৈ যদি ইফালে খুৱাই থওঁ নহয়, আহি আকৌ ওচৰলৈ গুচি আহে, এনেকুৱা কৰে। গতিকে হ'ব তেতিয়াহ'লে আজিলৈ আহোঁ, অহাটো ব্লগত আকৌ লগ পাম। বাৰু যিসকল নতুন চাই আছে তেওঁলোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, ওচৰতে থকা বেল আইকনটো টিংকৈ বজাই দিব, যাতে মই নতুন নতুন ভিডিঅ'বিলাক এনেকৈ চাই থাকিব পাৰে। গতিকে আজিলৈ আহোঁ, অহাটো ব্লগত আকৌ লগ পাম, বাই বাই।